নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছেই চাগে আজিৰ এই ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অন্তৰ্গত যিটো ক্ৰপ ইঞ্চুৰেঞ্চ তাৰ এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে কেনেদৰে ফিল আপ কৰিব পাৰিব তাৰ বিষয়ে আলোচনা কৰিম। আৰু আলোচনা কৰিম এই ফচল বীমা যোজনাৰ অধীনত আপোনালোকে কিমান টকা লাভ কৰিব তাৰ বিষয়ে আলোচনা কৰিম। গতিকে চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাটো আচলতে যিটো ফচলৰ ইঞ্চুৰেঞ্চ হয়, গতিকে এই ইঞ্চুৰেঞ্চৰ নামত আপোনালোকে লাভ কৰিব পাৰে 65,000তকৈও অধিক টকা। গতিকে যদি আপোনালোকে এইটো এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে নিজৰ মোবাইলতে নিজে এপ্লাই কৰিব পাৰে। অনলাইন আবেদনটো কৰোঁতে আপোনালোকে কি কি ডকুমেণ্ট লাগিব তাৰ বিষয়েও অলপ অৱগত কৰাই দিছোঁ। আপোনালোকৰ লাগিব আধাৰ কাৰ্ডটো মেইন, আধাৰ কাৰ্ডটো আপোনালোকৰ লাগিব। তাৰপিছত বেংকৰ যিটো পাছবুকটো লাগিব, তাৰপিছত খাজনা ৰচিদটো আপোনালোকক লাগিব। গতিকে এই তিনিটা ডকুমেণ্ট আপোনালোকে ৰেডি কৰি থৈ দিব। গতিকে ভিডিঅ'টো এণ্ডলৈ লাগি থাকিব, তেতিয়া আপোনালোকে নিজৰ যিটো মোবাইলত এই যিটো অনলাইন আবেদনটো নিজেই কৰিব পাৰিব। গতিকে ভিডিঅ'টো অলপো দেৰি নকৰি আৰম্ভ কৰোঁ। ফাৰ্ষ্টত আপোনালোকে এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো গুগল চাৰ্চ ইঞ্জিনত আপোনালোকে চাৰ্চ কৰিব লাগিব ফচল বীমা যোজনা। যেতিয়া আপোনালোকে এনেদৰে চাৰ্চ কৰি দিব তেতিয়া এনেধৰণৰ এটা অফিচিয়েল ৱেবছাইট অ'পেন হ'ব। আপোনালোকে ইয়াত দেখা পাইছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ যিটো অফিচিয়েল ৱেবছাইটটো ইয়াত শ্ব' আপ হৈছে। গতিকে আপোনালোকে এপ্লাই কৰিবলৈ ইয়াত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ক্লিক কৰে তেতিয়া এনেধৰণৰ এটা নিউ ইণ্টাৰফেচ অ'পেন হ'ব। আপোনালোকে ইয়াত দেখা পাইছে ইয়াত আপোনালোকক শ্ব' আপ হৈছে যে CSC কানেক্ট বুলি শ্ব' আপ হৈছে। গতিকে CSC কানেক্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে CSC কানেক্ট অপশ্যনত ক্লিক কৰে তেতিয়া এনেধৰণৰ নিউ ইণ্টাৰফেচ এটা অ'পেন হ'ব। আপোনালোকে ইয়াত দেখা পাইছে ইয়াত তিনিটা অপশ্যন আছে। হোম পেজ এটা আছে, এপ্লিকেশ্যন ফৰ্ম, তাৰপিছত ডাউনলোড অপশ্যন তিনিটা আছে। গতিকে আপোনালোকে এপ্লিকেশ্যন ফৰ্মটোত ক্লিক কৰিব। যেতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মটোত ক্লিক কৰে তেতিয়া এনেধৰণৰ নিউ ইণ্টাৰফেচ এটা অ'পেন হ'ব। আপোনালোকে ইয়াত দেখা পাইছে আপোনালোকে ফাৰ্ষ্টত এইটো ষ্টেটটো চিলেক্ট কৰিব লাগিব। যদি আপোনালোক আসামৰ হয় তেতিয়াহ'লে আসাম অপশ্যনটোত ক্লিক কৰিব লাগিব। আসাম অপশ্যনটো ক্লিক কৰাৰ পিছত তলতে এনেধৰণৰ এটা ইণ্টাৰফেচ আছে। আপোনালোকে ইয়াত দেখা পাইছে খাৰিফ ৰবি 2024 চনৰ খাৰিফ বা ৰবি এইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। আপোনালোকে ইয়াত দেখা পাইছে 2024 খাৰিফ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, এই অপশ্যনটোত আপোনালোকে টিক মাৰ্ক এটা দি দিব। যেতিয়া আপোনালোকে ইয়াত টিক মাৰ্ক দি দিয়ে তেতিয়া আপোনালোকে তলত আপোনালোকে ইয়াত দেখা পাইছে ছাবমিট অপশ্যন এটা আছে তলত। এই ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰে তেতিয়া এনেধৰণৰ ইণ্টাৰফেচ এটা অ'পেন হ'ব। আপোনালোকে ইয়াত দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম। গতিকে আপোনালোকে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰে তেতিয়া এনেধৰণৰ ইণ্টাৰফেচটো অ'পেন হৈছে। আপোনালোকে এইটো আগতেই চিলেক্ট কৰা আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা 2024 খাৰিফ, সেইটো আপোনালোকে চিলেক্ট কৰি পিনে তলত আপোনালোকে দেখা পাইছে কিছুমান ফিল আপ কৰিবলগীয়া অপশ্যন আহি গৈছে। গতিকে ইয়াত আপোনালোকে দেখা পাইছে আপোনালোকৰ যিটো বেংক ডিটেইলছৰ পৰা আৰম্ভ হয়। ফাৰ্ষ্টত আপোনালোকে IFSC কোডটো ডালিব লাগিব, তাৰপিছত ষ্টেট নেমটো লিখিব লাগিব, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত বেংক নেম আপোনালোকে কোনটো বেংকত একাউণ্ট খুলিছে, তাৰপিছত আহি গৈছে ব্ৰাঞ্চ নেমো আহি গৈছে। ইয়াত আপোনালোকে দেখা পাইছে ইয়াত ব্ৰাঞ্চ নেম, তাৰপিছত একাউণ্ট টাইপ ছেভিং নে কাৰেণ্ট একাউণ্ট সেইটো সুধিছে। তাৰপিছত একাউণ্ট নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰপিছত সেই ছেইম একাউণ্ট নম্বৰ ইয়াতো এণ্টাৰ কৰিব লাগিব। তাৰপিছত একাউণ্ট হোল্ডাৰ ছিংগুল নে জইন একাউণ্ট সেইটো দিব লাগিব। আচলতে ছিংগুল একাউণ্টেই হয়। তাৰপিছত নাম্বাৰ অফ একাউণ্ট হোল্ডাৰৰ যিটো নেমটো ইয়াত লিখিব লাগিব। তাৰপিছত আপোনালোকে চেক বেংক ডিটেইলছ অপশ্যনটোত আপোনালোকে ইয়াত চুকত দেখা পাইছে, সেইটোত আপোনালোকে ক্লিক কৰি পিনি চেক বেংক ডিটেইলছ এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে সেইটো ক্লিক কৰে তেতিয়া আপোনালোকৰ এনেধৰণৰ নিউ ইণ্টাৰফেচ এটা অ'পেন হ'ব। আপোনালোকে দেখা পাইছে তলত কিছুমান ফিল আপ কৰিবলগীয়া অপশ্যন আহি গৈছে। ইয়াত আপোনালোকে যিটো
পাছবুকত যেনেদৰে নাম আছে তাৰ মতে ইয়াত লিখি দিব লাগিব। আধাৰ কাৰ্ডত যিটো নাম আছে সেইটো লিখি দিব লাগিব। পাছবুকত যেনেদৰে নাম আছে ইয়াত লিখি দিব লাগিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডটো এণ্টাৰ কৰি পিনি ভেৰিফাই অপশ্যনত ক্লিক কৰিব লাগিব। ভেৰিফাই হোৱাৰ পিছত আপোনালোকৰ যিটো ৰিলেটিভছ নেম আপোনাৰ ফাদাৰৰ নাম দিব পাৰে। তাৰপিছত মোবাইল নাম্বাৰ, এজ, বয়স, তাৰপিছত জেণ্ডাৰ মেল নে ফিমেল সেইটো দিব লাগিব। তাৰপিছত কেটেগৰী ST নে STP সেইটো দিব লাগিব। তাৰপিছত ফাৰ্মাৰ কেটেগৰী অ'নাৰ নে স্মল সেইটো দিব লাগিব। তাৰপিছত ফাৰ্মাৰ টাইপটো মাৰ্জিনেল নে স্মল সেইটো আপোনালোকে ফিল আপ কৰিব লাগিব। যেতিয়া আপোনালোকে এইটো ফিল আপ কৰে তলত অকণমান কিছুমান অপশ্যন আহি গৈছে। আপোনালোকৰ কিছুমান ৰেচিডেঞ্চিয়েল এড্ৰেছ সোধা হৈছে। ষ্টেটটো চিলেক্ট কৰিব লাগিব আছাম, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত চাব ডিভিজন, তাৰপিছত ভিলেজ, তাৰপিছত পিনক'ডটো লিখিব লাগিব। তাৰপিছত এড্ৰেছ এটা গাঁৱৰ নামটো ইয়াত লিখি দিব লাগিব। তাৰপিছত যদি আপোনালোকে নমিনি দিব পাৰে যদি ইচ্ছা কৰে, নহ'লে এইটো স্কিপো কৰিব পাৰে। যদি নমিনি দিব বিচাৰে তেতিয়াহ'লে ইয়াত টিক মাৰ্কটো দিব লাগিব। যদি নালাগে তেতিয়াহ'লে ইয়াত টিক মাৰ্ক নিদিলেও হৈ যাব। আপোনালোকে টিক মাৰ্কটো দিলে ইয়াত নমিনিটি শ্ব' আপ নহ'ব। আপোনালোকে টিক মাৰ্ক দিলেহে নমিনি নিদিয়া হ'ব। যদি টিক মাৰ্কটো নিদিয়াকৈ থাকে তেতিয়াহ'লে ইয়াত নমিনিটো দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে তলতে অপশ্যন এটা আহি গৈছে, ছেভ এণ্ড কণ্টিনিউ অপশ্যন এটা আহি গৈছে। তাত আপোনালোকে ক্লিক কৰি পিনি প্ৰচিড কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে কিছুমান আৰু ফিল আপ কৰিবলগীয়া অপশ্যন আহি গৈছে। ইয়াত আপোনালোকে ইয়াত দেখা পাইছে ইয়াত আকৌ ক্ৰপ ডিটেইলছকেইটা আহি গৈছে। আপুনি কোনটো খেতি কৰিছে, কোনটো জেগাত কৰিছে তাৰ বিষয়ে সোধা হৈছে। ষ্টেটটো চিলেক্ট কৰিব লাগিব, ডিষ্ট্ৰিক্ট, চাব ডিভিজন, ব্লক, পঞ্চায়ত আৰু ভিলেজটো ইয়াত চিলেক্ট কৰিব লাগিব। যেতিয়া চিলেক্ট কৰি পিনি অকণমান তললৈ স্ক্ৰল ডাউন কৰে তেতিয়া আপোনালোকৰ ইয়াত আহি গৈছে। আপোনালোকে যেতিয়া মিক্স ক্ৰপত ক্লিক কৰিব তেতিয়া অপশ্যনকেইটা নাহিব। আপোনালোকে এইটো টিক মাৰ্ক নিদিব। তাৰপিছত ক্ৰপটো ইয়াত চিলেক্ট কৰিবলৈ আহিব। ৰাইচ, পেডি সেইটো অপশ্যন আহি যাব ইয়াত। এইটো পেডি হ'লে পেডি বা ৰাইচ হ'লে ৰাইচ আপোনালোকে দি দিব। তাৰপিছত ডেট অফ জইন কেতিয়া সিঁচিছিলে সেই ডেটটো দিব লাগিব। তাৰপিছত খাতা নম্বৰটো দিব লাগিব, প্লট নম্বৰটো দিব লাগিব। আপোনালোকে এইটো খাজনা ৰচিদত পাব। তাৰপিছত আপোনালোকে ইয়াত কিমান হেক্টৰৰ কাৰণে আপোনালোকে কৈছে সেইটো হেক্টৰটো দি দিব লাগিব, 1 হেক্টৰ নে 2 হেক্টৰ। তাৰপিছত সেইকেইটা যেতিয়া আপোনালোকে ইয়াত এড অপশ্যনত ক্লিক কৰে তেতিয়া অট'মেটিকেলি ইয়াত এড আপ হৈ যাব। তাৰপিছত আপোনালোকৰ আহি গৈছে ডকুমেণ্ট আপলোড। ডকুমেণ্ট আপলোডটো আপোনালোকে ইয়াত পাছবুকটো আপলোড দিব লাগিব। তাৰপিছত লেণ্ড ৰেকৰ্ড মিনছ খাজনাটো আপলোড দিব লাগিব। বাদ বাকীকেইটা মেণ্ডিটৰী নহয়, গতিকে এই দুটা আপোনালোকে আপলোড দিব লাগিব। তাৰপিছত আপোনালোকে প্ৰিভিউ অপশ্যনত যাব লাগিব। যেতিয়া আপোনালোকে প্ৰিভিউ অপশ্যনত যায় তেতিয়া ইণ্টাৰফেচ এটা অ'পেন হ'ব। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে প্ৰিভিউ অপশ্যনত যেতিয়া আমি ক্লিক কৰিম এনেদৰে যিবিলাক আপোনালোকে ফিল আপ কৰিছিলে সেইকেইটা গোটেইকেইটা শ্ব' আপ হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত এনেধৰণৰ তললৈ স্ক্ৰল ডাউন কৰিলে ছাবমিট অপশ্যন এটা পাব। গতিকে ছাবমিট অপশ্যনত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো এনেদৰে ছাবমিট হৈ যাব। তাৰপিছত মেক পে'মেণ্ট আপোনালোকে যদি 1 হেক্টৰ কৰে তেতিয়া CSCৰে কৰিলে 70 টকা ল'ব। তাৰপিছত যদি CSCৰে নকৰে তেতিয়া 100 টকা কাটিব। গতিকে মেক পে'মেণ্ট অপশ্যনত গৈ পিনে আপোনালোকে আপোনালোকৰ যিটো পে'মেণ্টটো কৰিব পাৰে। গতিকে এয়াই আছিল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত যিটো আঁচনিৰ অধীনত পইচা আপোনালোকে পাবলগীয়া আছে সেইটো এনেদৰে আপোনালোকে এপ্লাই কৰি কিনি পাব পাৰে। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক এটাও কৰি দিব। তাৰপিছত যদি আপোনালোকৰ কিবা সুধিব লগা আছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰে। আমি ফুল ছাপোৰ্ট আছোঁ আপোনালোকক সহায় কৰিবলৈ। গতিকে এয়া আছিল আজিৰ ভিডিঅ'টো। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ, বাই বাই।